অসম চৰকাৰৰ সাংস্কৃতিক কৰ্ম বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা সাংস্কৃতিক মহাসংগ্ৰামখন আজি চিগাগাঁও পঞ্চায়তত আজিৰ পৰা আৰম্ভ হৈছে। চৰকাৰে পূৰ্বতে নিৰ্ধাৰণ কৰি দিয়া ধৰণে ইয়াতো দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু এই কাৰ্যসূচীসমূহত বিশেষকৈ মুখ্য অতিথি হিচাপে মোক নিমন্ত্ৰণ কৰি ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে প্ৰথমতে মই চিগা পঞ্চায়ত কমিটিক ধন্যবাদ জনাইছোঁ। অসম চৰকাৰে যিখিনি উদ্দেশ্য আগত ৰাখি এই সাংস্কৃতিক মহাসংগ্ৰামখন অনুষ্ঠিত কৰিছে, ইয়াত সফলতা লাভ কৰা বুলি ক'ব পাৰি আজি তাৰিখলৈকে। যিহেতু যিখিনি পঞ্চায়ত আছে প্ৰত্যেকটো পঞ্চায়তত অন্তত নহ'লেও দুটা পঞ্চায়তৰ বাদে বাকী সকলোবিলাক পঞ্চায়তত মোৰ অংশগ্ৰহণ কৰাৰ সুবিধা হৈছে আৰু চাইছোঁ প্ৰতিযোগীৰ অভাৱ নাই। উঠি অহা প্ৰজন্মৰ যিসকলৰ প্ৰতিভা লুকাই আছে, এই গাঁওসমূহত সুবিধা নোহোৱাৰ কাৰণে যিসকলে গাঁৱৰ মাজতে সোমাই আছে, তেওঁলোকে এই সুবিধা লাভ কৰাৰ কাৰণে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ইয়াত ওলাই আহিছে আৰু বহুত প্ৰতিযোগিতাই অংশগ্ৰহণ কৰিছে প্ৰতিযোগীয়ে। আৰু বিশেষকৈ চিগাঁও অঞ্চলটোত আজি চাইছোঁ প্ৰতিযোগী কিছু কম যদিও যিসকল আহিছে তেওঁলোকে নিজকে এজন একদম সাজি কাচি খুব ভাল ধৰণে পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়িছে। তাৰ কাৰণে এই প্ৰতিভাসমূহক গাঁৱৰ পৰা অহা লোকসকলক ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা আগতীয়াকৈ অভিনন্দন জনাইছোঁ আৰু অসম চৰকাৰক এনেধৰণৰ এটা আঁচনি বা এনেধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ব্যৱস্থাটোৰ কাৰণে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি পদক্ষেপ লৈছে তাৰ কাৰণে অসম চৰকাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতলৈকে এনেধৰণৰ কাৰ্যসূচীবিলাক যাতে ৰূপায়ণ কৰি যায় তাৰ কাৰণে তেখেতসকলক আহ্বান জনাইছোঁ। আৰু ইয়াতে এটা কথা মই অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু প্ৰতিযোগিতা বুলি ক'লে সাজি কাচি ওলাই আহিব লাগিব, সকলো পাৰৰ পৰা প্ৰস্তুত হৈ ওলাই আহিব লাগিব। ইয়াত এনেকুৱা বহুত প্ৰতিভা আছে যিসকলে নিজকে প্ৰস্তুত কৰি আহিবৰ কাৰণে অসুবিধা হয়। সেইকাৰণে প্ৰত্যেক গাঁওবিলাকত ক্লাববিলাকক অলপ উন্নীত কৰি কিনে ক্লাববিলাকলৈ বাদ্যযন্ত্ৰ বা তেনেকৈ স্পৰ্টছৰ এপাৰেটাছবিলাক যোগান ধৰি তেওঁলোকে গাঁও পৰ্যায়তে কিছু সাজি কাচি ওলাই আহিব পৰা ব্যৱস্থা কৰি দিলে আমি নতুন সুখী হ'ম। ধন্যবাদ। হয়, আজিৰ পৰা অসম পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা গাঁও পঞ্চায়ত পৰ্যায়ৰ আমাৰ সাংস্কৃতিক মহাসংগ্ৰাম 2023 আজিৰ পৰা আৰম্ভ হৈছে। আজি আমি প্ৰথমে আমাৰ বন্তি প্ৰজ্বলন হৈছিলে, দ্বিতীয়তে আমাৰ উদ্বোধনী অনুষ্ঠান হৈছিলে। উদ্বোধনী অনুষ্ঠানত আমাৰ সন্মানীয় পূব জিলা জিলা পৰিষদৰ আমাৰ জিলা পৰিষদ সদস্য আমাৰ অতুল পেগুদেৱে উদ্বোধনী কৰিছিলে আৰু তাৰ তৃতীয়তে আমাৰ এটা কাৰ্যসূচী আছিলে, উদ্বোধনী কাৰ্যসূচী প্ৰতিযোগীসকল অংশগ্ৰহণ কৰিছে, সম্পূৰ্ণ অংশগ্ৰহণ কৰিছে, তথাপিতো অলপ কম বুলি ক'ব লাগিব, যিহেতু এতিয়া খেতিৰ ছিজন আৰু ষ্টুডেণ্টসকল যিহেতু আমাৰ এতিয়া কোনোবা ফিল্ড ষ্টাডি কৰিছে, কোনোবা আকৌ খেল ধেমালি চলি আছে, সেইকাৰণে যিমান আমাৰ ইয়াত প্ৰতিযোগী আহিব লাগে ইমান অহা নাই। সেইটোৱে। बाजाज कम्पानिनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। मेगालनकाम एक्सचेन्ज मेलाजों लोगोसेनो क'क्राझार सहरनि दावहारु अट' एजेन्सिया लानानै फैबावबाय दिवालीनि धामाका अफार। 16, 17, 18 आरो 19 नभेम्बर खालि सानब्रैसिम दिवालीनि धामाका अफारा सोलिगोन। लवेस्ट डाउन पेमेन्ट होनानै बाजाज कम्पानिनि नों फसायनाय बाइक जेरै पालसार, सिटी, प्लेटिना, एवेन्जार, डमिनार बायदि बायदि आरो गोदानै लन्च जानाय बाइकखौबो लानो हागोन। बाइक गोदानजों लोगोसेनो बेसेन नाङाजासे 5 लिटार पेट्रल, गंनै हेलमेट, सीट कभार, 12 टाइम्स वाशिं कुपन मोननो हागोन। लोगोसेनो बाइक बायगिरिफोरनो फ्री एसवेर गिफ्ट हरनाय जागोन आरो एक्सचेन्ज खाबुआबो एभेलेबल जागोन। क'क्राझार सहरनि दावहारु अट' एजेन्सियावल' नङा,
बेजों लोगोसेनो कारिगाव फेस्टिव आउटलेट, दतमा फेस्टिव आउटलेट आरो बडगाव फेस्टिव आउटलेट ब्रान्च श'रुमावबो अफारनि सुबिदाखौ लानो हागोन। आबुङै मिथिबावनो दानो कल खालाम 6303999187 नङाबा 8822018193 जानबुं अनजिमायाव।